নমস্কাৰ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ সকলো যাতে ভালে আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজি ভিডিঅ'টোৰ বিষয়ে টপিকটো। তো সেয়া আৰু যাবলৈ ওলাইছে এইফালে কলেজৰ মেখেলা চাদৰ আৰু এইফালে এটেণ্ডেণ্টৰ কলেজৰ পৰাই বেটছ দিছিলে পিন্ধি লৈছোঁ আৰু বাকী যিমান পাৰোঁ দেখুৱাম, সেইকাৰণে স্কিপ নকৰি ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো এইফালে ওলাই যোৱাৰ আগতে মায়ে এনেকৈ আশীৰ্বাদ দিয়ে ভণ্টি আৰু মোক কলেজলৈ ওলাই যোৱাৰ আগতে সদায়ে দিয়ে। তো সেয়াই দি ল'লে আৰু এইফালে মই এতিয়া অটোত গৈ আছোঁ। যিহে গৰম পৰিছে আৰু এইফালে মেখেলা চাদৰ কি ক'ব আৰু, কিন্তু যি কি নহওক কলেজৰ মেখেলা চাদৰযোৰ পিন্ধি ভালেই লাগে দেই বৰ। তাৰপিছত আজি টাইমতে পালোঁ, অকণমান সোনকালে ওলালোঁ যিহেতু কামো আছিল, সোনকালে আহিব কৈছিল। লগৰকেইজনীকো লগ পালোঁ, একেলগতে গ'লোঁ আৰু কথা পাতি গৈ আছোঁ কি হ'ব কি নাই আৰু আজি চেমিনাৰত। তো এতিয়া আহি পালোঁহি আৰু কলেজ। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক, মই যিমান পাৰোঁ দেখুৱাম। আৰু যিহেতু দুদিন হ'ব চেমিনাৰ, মই দুদিনৰে এটা ভিডিঅ'তে দেখুৱাবলৈ চেষ্টা কৰিম দেই। But I think women are strong. Women are emotionally much stronger. We may be physically weaker, but I always say that women are emotionally much more stronger than men. তো চেমিনাৰৰ মাজত এনেকৈ মোবাইল উলিয়াই বাট মই অকণমান ভিডিঅ' কৰি দিলোঁ। তাৰপিছত চেমিনাৰটোৰ মাজতে 1টা বাজিল, তো লাঞ্চ ব্ৰেক হ'ল, চব ভাত খাবলৈ গৈছিল গেষ্ট আৰু ষ্টুডেণ্টছ। তো আমি অকণমান ভিডিঅ' আৰু ফটো দুটামান মাৰি ল'লোঁ। এইফালে দেখুৱাই দিছোঁ আমাৰ নতুন কনফাৰেঞ্চ হল হয়, এইটো একদম 3 নম্বৰ মহলাত বনিছে। ইমান ধুনীয়াকৈ ইমান কম সময়তে ছাৰে, আমাৰ প্ৰিন্সিপাল ছাৰে সক্ষম হ'ল এইটো বনোৱাত। আৰু এইফালে আমি হৈ গ'ল ফটোশ্বুট আৰু এইফালে খাবলৈ আহিলোঁ। আৰু খানাটো একদম বহুত ভাল দিছিল, মাছ মাংস পনীৰ চব্জি চবেই আছিল। Taken outside the context of the socio-economic milieu, of the milieu of rules and regulations, laws, global systems. লাঞ্চ ব্ৰেকৰ পিছত ছেকেণ্ড ছেশ্যনটো আৰম্ভ হৈ গ'ল, এটেণ্ড কৰিলোঁ 4টালৈকে। তো আহি গ'লোঁ ঘৰলৈ বুলি। আৰু এইটো হৈছে ছেকেণ্ড ডে দিনা মেখেলা চাদৰযোৰ নাই পিন্ধা, ইউনিফৰ্মযোৰকে পিন্ধিছোঁ। কাৰণ যোৱাকালি মানে 8 ঘণ্টা একেৰাহে পিন্ধা হ'ল আৰু গৰমো পৰি গ'ল যে অৱস্থা বেয়া হৈ গ'ল। তো আমি লগৰকেইজনীয়ে প্লেনিং কৰিলোঁ যে ইউনিফৰ্মযোৰকে ভালকৈ পিন্ধি যাম বুলি। আৰু এতিয়া কলেজলৈ গৈ আছোঁ। মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব, আৰু মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া অকণমান আৰম্ভ হোৱাৰ আগতে দেখুৱাই দিছোঁ, মেমহঁত এইফালে বহি আছে আৰু আমি ফাৰ্ষ্টতে বহিছোঁ এতিয়া। তো যিহেতু ফাৰ্ষ্টত বহিছিলোঁ এনেকৈ ভিডিঅ' কৰা নহ'ল, আৰু এয়া লাঞ্চ কৰি অহাৰ পিছত লাঞ্চ কৰোঁতে ভিডিঅ' কৰা নহ'ল যিহেতু মোবাইলটো ওপৰতে থৈ গ'লোঁ। তো এয়া আৰু এতিয়া চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু কি হ'ব মই দেখুৱাই আছোঁ, চাই থাকক। I am taking the chair of the session. I thank you, the organizers, for giving me the opportunity. As per the agenda, Department of English, and today I will briefly comment about the National Seminar held on 27th and 28th of March 2025. So it is my first experience to attend the National Seminar because previous year I couldn't make it to attend the National Seminar. So it is very interesting, and a wide range of people have attended and participated in our college seminar, and we have learned many things that we didn't know earlier. So it is very interesting, and we should attend the seminars as much as we can, from where we can learn things and know to present our presentations or seminars. So I conclude that. Thank you. Understanding the need to break the silence and stigma revolving around mental health. The diverse perspectives and rigorous research shared here highlight the crucial role of social sciences in addressing contemporary challenges and shaping policies for a better society. I therefore would like to take this opportunity to extend my heartfelt gratitude to our